নমস্কাৰ আসামিজ ফুড লাভাৰ্ছলৈ সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আজি এটি অলপ বেলেগ ধৰণৰ ভিডিও এটি আপোনালোকলৈ বুলি আগবঢ়াম বুলি ভাবিছো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু আজি আগৰ দৰে ব্লগ নহয় আৰু ৰেচিপিও নহয় আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চালে নিশ্চয় গম পাব আৰু আপোনালোকে ভিডিওটো চাই যদি ভাল লাগে নিশ্চয় লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু লগতে যি সকল বন্ধু মোৰ চেনেলটোত নতুন তেওঁলোকলৈ অনুৰোধ জনাম মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি অল নটিফিকেশনটো অন কৰি ৰাখিব তেতিয়া হলে মই দিয়া সকলোবোৰ ভিডিও আপোনালোকে আগতীয়াকৈ নটিফিকেশন পাব আহকচোন আমি পলম নকৰি ভিডিওটো আৰম্ভ কৰো অতিথি হৈছে কটন বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যয়নৰত ছাত্ৰ আৰু তেওঁৰ নাম হৈছে নজমুল হক আৰু তেওঁ আসামিজ ফুড লাভাৰ্ছৰ সকলো দৰ্শকলৈ মোৰ ফালৰ পৰা নমস্কাৰ যাচিছো দৰ্শকসকল আপোনালোকলৈ অনুৰোধ জনাম আপোনালোকে যাতে এই ভিডিওটো বনাওঁতে যদি মোৰ কিবা ভুলভ্ৰান্তি হয় তেতিয়াহ'লে ক্ষমা কৰি দিয়ে যেন কিয়নো এনেকুৱা ধৰণৰ সাক্ষাৎকাৰত আগতে এনেকুৱা অনুষ্ঠান মই কৰা নাই যিহেতু এয়া মোৰ প্ৰথম আৰু যদি কিবা ভুল হয় আপোনালোকে ক্ষমা কৰি দিব দৰ্শকসকল আজি আমাৰ অতিথিক তেওঁৰ চমুকৈ পৰিচয় এটি দাঙি ধৰিবলৈ অনুৰোধ জনাম দৰ্শকসকলক মই কিনো কম মোৰ ইমান ডাঙৰ পৰিচয় দিবলগীয়া কোনো ব্যক্তি নহয় তথাপি সৰুকৈ মই এটি পৰিচয় দাঙি ধৰিছো মোৰ নাম নজমুল হক মই গুৱাহাটী পাঞ্জাবাৰীত থাকো আৰু মই বৰ্তমান কটন বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ দ্বিতীয় ষাণ্মাসিকৰ অধ্যয়নৰত ছাত্ৰ ঠিক আছে দৰ্শকেতো তোমাৰ প্ৰথমে পৰিচয়টো পালে এতিয়া মই তোমাক তুমি বুলিয়ে সম্বোধন কৰিছো যিহেতু তুমি মোতকে সৰু বা ভাইটি হিচাপে তুমি বুলিয়ে মই সম্বোধন কৰিম আৰু তোমাৰ পৰা এতিয়া জানিব বিচাৰিম আমাৰ আজৰি সময়তো সকলোৰে কিবা নহয় কিবা প্ৰিয় থাকে আৰু তুমি কি ভাল পোৱা আজৰি সময়ত কি কৰি ভাল পোৱা এনেকুৱা মোৰ নিৰ্দিষ্ট কোনো আচলতে হবি বা আজৰি সময়ত কৰিবলগীয়া বস্তু নাই কিন্তু তাৰ উপৰি মই মানে সম্পূৰ্ণ কিবা বস্তু কৰি ভাল পাওঁ বা যিকোনো বস্তু যিটো সময়ত আহে তেনেকুৱা কৰিয়ে ভাল পাওঁ মই গান শুনি ভাল পাওঁ গান গাই ভাল পাওঁ মই লিখি ভাল পাওঁ কবিতা লিখো গল্প লিখো তেনেকুৱা ছবি আঁকি ভাল পাওঁ বা ৱাল পেইণ্টিং তেনেকুৱাকৈ কৰোঁ খাই ভাল পাওঁ তাৰোপৰি মই কুকিং কৰিও ভাল পাওঁ দৰ্শকসকল যিহেতু আপোনালোকে গম পালে তেওঁ আজৰি সময়ত ৱাল পেইণ্টিং কৰিও ভাল পায় আৰু ছবিটো ভাল আঁকে আৰু তেওঁ কৰা এটি ৱাল পেইণ্টিং তেওঁৰ বাৰ সহযোগতে কৰিছিলে তেওঁ আৰু তাৰে ভিডিও এটি আছে বেছি দীঘলীয়া নহয় ভিডিওটো আপোনালোকে চাই ভাল পাব মই ভিডিওটো আপোনালোকলৈ বুলি আগবঢ়ালো চাওকচোন যদিও মোৰ শতাংশৰ নম্বৰ ইমান ভাল নহয় তথাপিও মই কৈ দিছো মোৰ মই য'ত থাকোঁ তাৰ ওচৰতে মোৰ বিদ্যালয়খন আছিল বাগৰবৰী হাইস্কুল বুলি তাৰ পৰাই মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৬% নম্বৰ লৈ উত্তীৰ্ণ হৈছো লগতে মোৰ ঘৰৰ ওচৰতে মোৰ কলেজো আছিল ডিডি বৰুৱা কলেজ বুলি তাৰ পৰা মই উচ্চতৰ মাধ্যমিকত ৮৭.২% নম্বৰ লৈ উত্তীৰ্ণ হয় বৰ্তমান মই কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত তুমি যিহেতু আজৰি সময়ত ৰান্ধিও ভাল পোৱা বুলি ক'লা মই বিচাৰো যে আমাৰ আসামিজ ফুড লাভাৰ্ছৰ সকলো দৰ্শককে তুমি যিকোনো এটা তোমাৰ ভাল লগা ৰেচিপি এটা আগবঢ়াব লাগিব মই বিৰিয়ানী খাই ভাল পাওঁ
মই ভাবিছোঁ যে আপোনালৈ মই এটা আপোনাৰ দৰ্শকসকলে মই বিৰিয়ানী ৰেচিপি এটা আপোনাৰ সহযোগতে বনাম বুলি ভাবিছোঁ। ঠিক আছে, আগবঢ়াম বাৰু। ঠিক আছে, এতিয়া মই তোমাৰ পৰা জানিব বিচাৰোঁ তোমাৰ জীৱনৰ ভাল লগা সময় আৰু এটি দুখ লগা সময়। ভাল লগা সময় বুলি ক'লে তেনেকুৱা নিৰ্দিষ্ট ঘটনা মোৰ মনলৈ নাহে। তথাপিও মোৰ মাৰ মুখত যেতিয়া হাঁহি বিৰিঙি দেখোঁ বা মোৰ পৰিয়ালবৰ্গৰ যেতিয়া মই হাঁহি বিৰিঙি থকা দেখোঁ, তেতিয়াই মোৰ মনটো ভাল লাগি যায় বা ভাল লগা সময় হৈ পৰে। আৰু দুখ লগা সময়ৰ ভিতৰত ক'ব গ'লে 10ম শ্ৰেণীৰ যিটো বিদায়ী সভা থাকে, সেই বিদায়ী সভাৰ পৰা যেতিয়া মই বিদায় লৈ আছিলোঁ, মোৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু মোৰ বন্ধু বান্ধৱীৰ চকুলো বৈ অহা দেখি মোৰ সেই দুখ লগা সময়টোলৈ আজিও মনত পৰে। আৰু তুমি তলাবন্ধাৰ সময়ত কি কৰিলা? তলাবন্ধাৰ সময়ত বিশেষ মই একো কৰা নাই। মোৰ যেনেকৈ ক'লোঁ, মোৰ হবিজবোৰ বা আজৰি সময়ত কৰা কামবোৰেই কৰিছোঁ। তাৰোপৰি মোৰ শাৰীৰিক ব্যায়ামৰ ওপৰত অলপ ৰাপ আছিল, কিন্তু মই এতিয়া এৰি দিছোঁ যিহেতু, হ'লেও মই অলপমান ট্ৰাই কৰোঁ আৰু যিখিনি পাৰোঁ শাৰীৰিক ব্যায়াম কৰিবলৈ। সকলোৰে জীৱনত কিবা নহয় কিবা উৎপতীয়া কিছুমান স্মৃতি থাকে। তোমাৰ যদি কিবা স্মৃতি তেনেকুৱা আছে, আমাৰ দৰ্শকলৈ তুমি আগবঢ়াব পাৰা। যিহেতু প্ৰশ্নটো আপুনিয়ে সুধিছে মোক, আপোনাৰ লগত জড়িত মোৰ এটা বহুত উৎপতীয়া স্মৃতি আছে। আপোনাৰ ভাইটি মোৰ লগত পঢ়িছিল। দৰ্শকসকলে যদি নাজানে জনাই দিছোঁ, তেওঁৰ বাৰ ভাইটি মোৰ লগত একেলগে পঢ়া। মানে তেতিয়া 10ম শ্ৰেণীৰ প্ৰি ফাইনেলৰ এটা পৰীক্ষা চলি আছিল। মানে পৰীক্ষা চলা নাছিল, নেক্সট দিনাখন আমাৰ পৰীক্ষা আছিল। আৰু সেই সময়তে মোৰ বান্ধৱী এজনী আৰু তেওঁৰ ভাইটি, আমি একেলগে প্ৰি প্লেন কৰি বাকীবোৰ বন্ধুসকলক নজনাই চিনেমা হলত, হিন্দী চিনেমা আছিল, চিনেমাখনৰ নাম এদিল হে মুস্কিল আছিল। তো সেই চিনেমাখন আমি চাবলৈ গৈছিলোঁ। কিন্তু বা আপোনাৰ মা বা মোৰ মা বা বান্ধৱীজনীৰ মাকক ভুল কিবা এটা ব্যাখ্যা দি গৈছিল বা কিবা বেলেগ কথা কৈ আমি ফুৰিবলৈ চিনেমা চাবলৈ গৈছিলোঁ। তাৰপিছত সেইখিনি সময়তে বহু মেছেজ ফোন আপোনালোকে কৰিছিল। কৰাৰ সময়ত আমি ফোনটো ধৰা নাই, কিন্তু আমি ভাবিছিলোঁ হয়তো আপোনালোকে নাজানিব। তাৰপিছত মই বেংকত যাম বুলি কৈছিলোঁ, যিহেতু বেংকৰ পৰা পইচা উলিয়াই আনি পিছত আপোনাক লগ পালোঁ। লগ পোৱাৰ পিছত তেনেকুৱা এটা ঘটনা হ'ল যে আপোনালোকে সুধিলে কি ক'ত গৈছিলা, কি কৰিছিলা, 3 ঘণ্টা লাগে নেকি, বা এখন চিনেমা শেষ হোৱাতেতো 3 ঘণ্টা লাগে, বা বেংকত গ'লেতো আপোনালোকৰ আধা ঘণ্টাতকৈ বেছি নালাগে। তো মই আনি 1000 টকা মাক উলিয়াই দিছিলোঁ, মোৰ আগৰে বেংকত টকা আছিল। তো আমি তিনিজনে এনেকুৱাকৈ মানে উৎপতীয়া স্মৃতি কিছুমান কৰিছিলোঁ। তাৰোপৰি সেই ঘটনাটোক লৈ স্কুলত যোৱাৰ পিছত বহু উৎপতীয়া স্মৃতি কি হৈছিল, বাকী ফ্ৰেণ্ডছবোৰে, আমাৰ বন্ধু যিমান আছিল, সেইবোৰে একো আমাৰ এইটো ঘটনাৰ বিষয়ে জনা নাছিল। কিন্তু তাৰ পিছতো আমি স্কুলত গৈ আমি 3টা আলোচনা কৰিছিলোঁ, বাকী যিয়ে নহওক চিনেমাখন কিন্তু বহুত ধুনীয়া আছিল। সেই স্মৃতিটো মোৰ আজিলৈও মনত পৰে। যিহেতু আপুনি আমাক বা বুলিকে মানে শাসন কিছুমান কৰিছিল, তাৰপিছতো মনত থাকে, কাৰণ প্ৰি ফাইনেল পৰীক্ষা পিছদিনালৈ আছিল। আৰু সেই উৎপতীয়া স্মৃতিও মোৰ আজিলৈ মনত পৰে। আপোনাক দেখিয়ে মোৰ স্মৃতিটো মনত পৰি গ'ল আজি। ভাল লাগিল যিহেতু তুমি তোমাৰ উৎপতীয়া স্মৃতিটো ক'লা, কিন্তু এইটোতো বেয়া কথা, কাৰণ যদি ঘৰত তুমি এনেকে কৈ যোৱা। আচলতে এতিয়া মই ডাঙৰ হৈছোঁ, তো কথাটো কৈ থৈ দিওঁ যে মানে ডাঙৰ হোৱাৰ পিছতো যে সেই তেনেকুৱা কিছুমান স্মৃতি সকলোৰে থাকে, সকলোৱে হয়তো জীৱনত কৰি আহে। কিন্তু যদি কিছুমান সৰু ভাইটি ভণ্টি হৈছে চাইছে, প্ৰি ফাইনেলৰ আগত কেতিয়াও নাযাবা, পৰীক্ষাৰ ৰিজাল্ট দিলে যাব পাৰা, কিন্তু পৰীক্ষাৰ আগত তেনেকুৱা কাম কেতিয়াও নকৰিবা। আমি হয়তো কৰিছিলোঁ, সেইটো আমাৰ ভুল আছিল। যিহেতু মই শুনিছোঁ তুমি গান গাই ভাল পোৱা, আৰু মই তোমাৰ গান শুনা নাই, আৰু আজি এটা মই সুযোগ পাইছোঁ তোমাৰ পৰা গান শুনিবলৈ। 2টামান বা এটা গানে শুনালেও হ'ব, তুমি অকণমান গুণগুণাই দিবা নেকি? আমাৰ দৰ্শকসকলেও ভাল পাব শুনি। আচলতে মই গান তেনেকুৱাকৈ নাগাওঁ। 8ম শ্ৰেণীলৈকে মই গাইছিলোঁ, কিন্তু আমাৰ ল'ৰা মানুহৰ ভইচটো মানে এটা সময়ৰ পিছত বেলেগ হৈ যায়, মানে মাত এটা বেলেগ হৈ যায়। তাৰ আগলৈকে মই গাইছিলোঁ। এতিয়া মই বহু সময় ধৰি গান নাগাওঁ। বহুতে হয়তো ক'ব পাৰে, কিন্তু ভাল মই নাগাওঁ। তাৰোপৰি মই মোৰ এটা ভাল লগা গানকে গুণগুণাই দিছোঁ। দৰ্শকসকলক মই ক্ষমা প্ৰাৰ্থনা খুজিছোঁ, যাতে ভুল হ'লে মোক ক্ষমা কৰি দিয়ে। গানটো গাইছে গায়ক হ'ল পাপন দা। তো পাপন দাৰ মই এটা গান গাই দিছোঁ। হাঁহি এটি পিন্ধিলো অলেখ হাঁহি বিয়পিব, ভাঙি পাতি
খুলি কোৱা মনৰ দ্বিধা আঁতৰিব নিজে নিজক শুধৰোৱা ৰাস্তা খুলিব জীৱনে জানো কি বিচাৰে নিজক সুধিবা ধনে ধানে ফুলে জানো জীৱন জুখিবা জীৱনে জানো কি বিচাৰে নিজক সুধিবা ধনে ধানে কোনে জানো জীৱন জুখিবা যিহেতু তোমাৰ গানটো দৰ্শকে শুনিলে আৰু ময়ো শুনিলোঁ ভালে লাগিলে গানটো শুনি আৰু ভৱিষ্যতে তুমি আৰু ভাল গান গোৱা আৰু আমাক শুনাবা আশা কৰিছোঁ দৰ্শকসকল আজি বহুত কথাই গম পালোঁ নজমুলৰ বিষয়ে আৰু আপোনালোকেও চাগে বহুত নজনা কথা জানিলে তেওঁৰ বিষয়ে আৰু এতিয়া আমি এটি গেম খেলিম বুলি ভাবিছোঁ আৰু গেমটোৰ নাম হ'ল ৰেপিড ফায়াৰ তুমি সাজুনে গেমটো খেলিবলৈ কেনেকুৱা ধৰণৰ গেম আচলতে মই তোমাক এটা শব্দ ক'ম তুমি তাৰ বিপৰীতে আৰু এটা শব্দ ক'বা আৰু তুমি বেছি সময় ল'ব নোৱাৰা লগে লগে ক'ব লাগিব ঠিক আছে ঠিক আছে দৰ্শকসকল আমি এতিয়া ৰেপিড ফায়াৰটো ষ্টাৰ্ট কৰোঁ ৰ'ব আৰু এবাৰ পানী খাই লওঁ মই আচলতে এনেকুৱা ধৰণৰ গেমত মই খুবেই কেঁচা মই খেলি পোৱা নাই যিহেতু আজিলৈকে আৰু তোমালৈ প্ৰথমটো ৱৰ্ড হ'ল আকাশ বতাহ চৰাই আপুনি আচলতে মোৰ মাইণ্ডটো একদম ব্লেংক হৈ গৈছে একো শব্দই অহা নাই ৰামধেনু ৰামধেনু সাতোটা ৰঙীন বস্তু স্কুল বন্ধু বান্ধৱ আৰু গেম গেম পাবজি আজিকালি খুব চলিছে নহয় পাবজি হয় ভালে হৈছে তোমাৰ গেমটো তুমি ভালে খেলিছা যদিও তুমি ভয় খাইছিলা প্ৰথমে ভাল লাগিল তোমাৰ লগত খেলি বেছি দীঘলীয়া কৰা নাই যিহেতু দৰ্শকসকলেও বেছি ভাল নকৰিব দীঘলীয়া হ'লে গেমটোৰ কাৰণে কিবা হেম্পাৰ চেম্পাৰ আছে জানো পানী আছে তুমি পানী খাব পাৰা ঠিক আছে মই পানীকে খাই লৈছো গেমটো ভালকে খেলাৰ কাৰণে ঠিক আছে নেক্সট আৰু এটা ৱৰ্ড তোমাক কৈ আছো পেন কোলা ৰেড হালধীয়া ঠিক আছে ইয়াতে ৰখাইছো যিহেতু তুমি পাৰিছা এই গেমটো আৰু এতিয়া মই যিহেতু হাৰিব লাগিব তুমিয়ে উইনাৰ হ'বা যিহেতু বৰ্তমান সময়ত বিশ্বজুৰি কৰোনা মহামাৰীৰ আতংক চলি আছে তুমি তাৰ ওপৰত কিবা মন্তব্য আগবঢ়াব বিচাৰিবানে কিবা উপদেশ হিচাপে আমাৰ দৰ্শকসকলক আচলতে এইটো খুব চিন্তনীয় বিষয় বা সমগ্ৰ বিশ্বজুৰি এই মহামাৰীৰ যি আতংক হৈছে তাৰ বিপৰীতে শ্ৰমিকসকল বা যিকোনো মানুহৰে বহুত কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছে তাৰ ভিতৰতেও আমি তেনেকৈ চলি থাকিব লাগিব আমাৰ জীৱন আমি এনেকৈ নিৰ্বাহ কৰি থাকিব লাগিব তাৰ ওপৰত কিছুমান হয়তো সবেই এইখিনি কথা গমেই পায় যে আমি হাত সময়ে সময়ে ধুই থাকিব লাগে বা চেনিটাইজাৰ ইউজ কৰিব লাগে চেনিটাইজাৰ নাথাকিলেও চাবোনেৰে সাধাৰণভাৱে আমি হাত ধুবলৈ চেষ্টা কৰিব লাগে যিমানখিনি পাৰোঁ আৰু যিমানখিনি পাৰোঁ আমি সামাজিক দূৰত্ব বজাই ৰাখিব লাগে তাৰোপৰি আমি ঘৰৰ পৰা ওলাই যাওঁতে মাস্ক পৰিধান কৰাটো আচলতে চৰকাৰে নিয়ম বান্ধি দিয়া বুলি নহয় আমাৰ নিজৰ যিটো সেফটি সেইটোৰ কাৰণে খুব ভাল গতিকে মই যেতিয়া আপোনালোকৰ ঘৰলৈ আহি আছিলোঁ তেতিয়াও মই মাস্ক পৰিধান কৰি বা আহি আপোনালোকৰ ঘৰত হাতখন চেনিটাইজ কৰিছোঁ তেনেকুৱা ধৰণৰ কিছুমান কাম আমি আচলতে নিজৰ কাৰণে কৰি থাকিব লাগে নিয়ম নীতি বান্ধি দিয়া বুলিকে আমি সেইটো ভাবি কৰিব নালাগে তেনেকুৱা ধৰণৰ আমি কিছুমান উপায় অৱলম্বন কৰিব পাৰোঁ আৰু যিমানখিনি পাৰি সিমানখিনি ঘৰত থকাটোৱে উচিত বুলি ভবা হয় তাৰ মাজেদিও আমি কিছুমান কাম নিজৰ কৰিবলগীয়া হয় তোমালৈ আৰু এটা মই অনুৰোধ জনাম তুমি তোমাৰ ভৱিষ্যত পৰিকল্পনা কি আমাক দৰ্শকসকলকো অলপ জনাবা নেকি মোৰ তেনেকুৱা কোনো নিৰ্দিষ্ট পৰিকল্পনা নাই যদিও মই ভৱিষ্যতত এজন সু অধ্যাপক হিচাপে জীৱন নিৰ্বাহিত কৰিব বিচাৰোঁ আৰু নহ'লে প্ৰশাসনিক বিষয়তো মই আগবাঢ়িব খুজিছোঁ তাৰোপৰি মোৰ সময়ৰ গতিত যেনেকুৱা যি হৈ যায় মই তাৰ লগতে যাম বুলি ভৱিষ্যত পৰিকল্পনা এটা আছে আৰু তুমি আমাৰ ভিউৱাৰৰ প্ৰতি কিবা মন্তব্য আগবঢ়াবা সময়টো হয়তো বহুত দীঘলীয়া হ'ব পাৰে বা অনুষ্ঠানটো ইমান
ঠিক নহ'বও পাৰে, যিহেতু মোৰো বাবে এইটো প্ৰথম আৰু বাৰ বাবেও এইটো প্ৰথম, গতিকে কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমাও কৰি দিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি ল'ব বাৰ চেনেলটোলৈ। নজমুল, তুমি আহিলা অকণমান সময় উলিয়াই মোৰ বাবে আৰু তোমাৰ এই মূল্যৱান সময়খিনি মোক দিলা আৰু লগতে তোমাৰ বিষয়ে বহুতো নজনা কথা জানিলোঁ, আমাৰ দৰ্শকেও গম পালে আৰু তুমি এইখিনি সময় দিয়াৰ বাবে মই তোমাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে তোমাৰ আগন্তুক ভৱিষ্যতৰ উজ্জ্বল কামনা কৰোঁ। লগতে তুমি যাতে আৰু সুখ্যাতিৰে তোমাৰ আগন্তুক যিসমূহ পৰীক্ষা আছে সেইসমূহ যাতে ভালদৰে পাছ কৰা আৰু কটন বিশ্ববিদ্যালয়ৰ নাম উজ্বলাব পাৰা তাকে কামনা কৰোঁ আৰু দৰ্শকসকলকো মই অনুৰোধ জনাম আপোনালোকেও নজমুলৰ প্ৰতি অকণমান আশীৰ্বাদ কৰিব যাতে সি আগন্তুক দিনতো ভাল ৰিজাল্ট কৰিব পাৰে আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় মোক লাইক আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আপোনালোকৰ মতামতসমূহ আমাৰ বাবে খুবেই মূল্যৱান আৰু আপোনালোকৰ এই মতামতসমূহৰ যোগেদিয়ে আমি আগুৱাই যাম বুলি ভাবিছোঁ। আজিলৈ আহিছোঁ, সকলো ভালে থাকক, সুস্থ থাকক।